শুক্ৰবাৰো গধূলি 8টা বজাৰ পৰাই মিচিং হৈছিল আৰু তাৰপিছত সেনেকে এতিয়া খবৰ পাতি একো নাছিল। এফআইআৰ দিয়া গৈছিল 7 তাৰিখে এফআইআৰ দিয়া গৈছিল। এতিয়া সন্দেহ মানে এতিয়া 3জন লগত একলগত যোৱাৰ পিছত এজনহে ঘূৰি আহিছে। এতিয়া তাকতো এনে সিটো কৈছে এতিয়া ন্যায় বিচাৰিছো আৰু চিনাক্ত মানে গাড়ীখন দেখা পাই চিন পালো। গাড়ীখন জগদীশৰ আছিল। জগদীশক আপোনালোকে আগৰ পৰা চিনি নাই, জগদীশক চিনি পোৱা নাছিলো। কিন্তু কেনেকে গম পালে জগদীশৰ জগদীশৰ মানে সেনেকে মিচিং হল যে সেনেকে মানে চিনি পোৱা গ'ল আৰু তাকে যোনটো ল'ৰা ৰিটাৰ্ণ আছিল সেই ল'ৰাটোৰ লগত গম পোৱা গ'ল। আপোনাৰ ভাইটি আৰু জগদীশৰ মাজত কিবা সম্পৰ্ক আছিল নেকি? কিবা সম্পৰ্ক সেনেকুৱাকে নাজানো সম্পৰ্ক আছিল না নাই। আপোনাৰ ভাইটিৰ নাম কি? ইমাছ আলী। ক'ত হয়? এই গুৰকুচি ৰেলগেটত। আৰু যিজনৰ মানে মৃতদেহ পালে সেইজন তাৰ জামতলাত। কি নাম তাৰ? হেৰি জগদীশ। আপোনালোকে আগৰ পৰা চিনি পাই নে? তাক চিনি নাপাওঁ আগৰ পৰা, এই ফাৰ্ষ্ট টাইম মানে তাৰ নাম শুনিছো আৰু। যোৱা 30 জুলাই 31 তাৰিখে তেওঁলোকৰ মিচিঙৰ কাৰণে এটা নিউজ হৈছিলে। মানে তেওঁলোকৰ লগত আৰু এজন ল'ৰা থকা বুলি কৈছিলে। সেই ল'ৰাজন কোন আছিল? মানে যোন 30 তাৰিখে যোনটো মানে বাইদেৱে কমপ্লেইনটো দিছিলে, জগদীশ কলিতা বুলি এজন ল'ৰা আছিল। তো ইমাছ আৰু জগদীশ মানে কোনোদিন বন্ধু সিহঁতে আগৰ পৰা নহয়। তাৰপিছত ইমাছ, জগদীশ আৰু মানে এজন ল'ৰা আছিল, 3জন। চ' সেই কমপ্লেইনটো জগদীশৰ বায়েকে দিছিল। আৰু আমি গম নাপাওঁ জগদীশ আৰু ইমাছ কেনেকে লগ হ'ল, কাৰণ আগতে কোনোদিন লগ হোৱা আমি দেখাই নাই। জগদীশৰ ঘৰ জামতলাত, ইমাছৰ ঘৰ ৰঙিয়া ষ্টেচনৰ ওচৰত। তো সিহঁতৰ কোনো ধৰণৰ কানেকশ্যনে নাই। তো সেইদিনা গধূলি কেনেকে ক'ত লগ পালে আমি গম নাপাওঁ। এতিয়া আমি 10 দিন পিছত ডাইৰেক্ট সিহঁতৰ দুজনৰে মৃতদেহ দেখা পাইছোঁ। লগতে 3জন ল'ৰা ঘৰৰ পৰা ওলাই গৈছিল, 2জন ল'ৰাৰ মৃতদেহ পাইছোঁ, এজন ল'ৰা এতিয়াও আছে। তো আমাৰ সেই ল'ৰাজনৰ ওপৰত অলপ সন্দেহ আছে, কাৰণ সেইজন ল'ৰা আমি চিনি নাপাওঁ, কোনোৱে চিনি নাপায়। মানে ভেটাত কাম কৰা বুলি শুনিছোঁ, ল'ৰাজন নিউ বঙাইগাঁৱৰ ল'ৰা। তো সি ভেটাত কাম কৰে, ইয়াৰে নহয় ল'ৰাজন। তো সেই ল'ৰাজনে আৰু উল্টাই থানাত এখন এফআইআৰ দিছে যে তাৰ মোবাইল আৰু পইচা ইমাছ আলী আৰু জগদীশে লৈ কেনে গুচি গৈছে, তাক মাৰি পিনি। সেই ল'ৰাজনে সেনেকে এখন এফআইআৰ দিছে। এতিয়া আমাৰ সেই ল'ৰাজনৰ ওপৰত সন্দেহ আছে। সেই ল'ৰাজনক ইয়াতে আনিব লাগে, সোধপোছ কৰিব লাগে, আৰু আমাক ন্যায় লাগে, বেলেগ একো নহয়। এইটো যিহেতু আজি 10 দিনৰ বেছি হৈ গ'ল, গতিকে এইটো আপোনালোকৰ কি সন্দেহ? সন্দেহ মানে চাওক, এনেকে যিহেতু আগে পিছে সিহঁতে নিৰুদ্দেশ হোৱা নাই কোনোদিন, এইটো ফাৰ্ষ্ট টাইম। সি আগে পিছে ঘৰৰ পৰা এনেকে ক'তো যোৱাও নাই। গ'লেও কাৰোবাক ফোন কৰিব, মোক কৰিব বা দাদাকক কৰিব বা ঘৰৰ মানুহ বা তাৰ বন্ধু বাৰু কাৰোবাক ফোন কৰিব। তো সি আজি 10 দিনমান হৈ গ'ল, কাকো ফোন কৰা নাই। 2 দিনমান তাৰ ফোন লাগিছে, তাৰপিছত তাৰ ফোন বন্ধ হৈ গৈছে। তো আমাৰ সন্দেহ মানে এতিয়া বাইকখন যিটো অৱস্থাত আমি পাইছোঁ, তো এটা তৰফৰ পৰা এইটো মানে এক্সিডেণ্ট যেনো লাগে। আৰু যিহেতু 2-3জন ল'ৰা ঘৰৰ পৰা ওলাই গ'লে, এজন ল'ৰা যদি বাচি যায়, 2জন ল'ৰা যদি মৃত্যু হয়, তো তাত আমাৰ মাৰ্ডাৰ কেছ বুলি এটা মানে সন্দেহ আমাৰ আহে। কাৰণ কিয়, 2জন ল'ৰা যদি মৃত্যু হৈ যায়, এজন ল'ৰা যদি বাচি আহে, এইটো মানে সাধাৰণ কথা নহয়। যদি কিবা এটা হয়, 3জনৰ একেলগে হ'ল হয়। চ' আমাৰ এইটো সন্দেহ আছে আৰু। হয়, মোৰ বন্ধু, সৰুকালৰে বন্ধু, মোৰ ঘৰৰ ওচৰৰে। তাৰ নাম ইমাছ আলী। আমি চবেই তাক মৰমতে ইদুল বুলি মাতোঁ। যোৱা 31 জুলাইৰ পৰা সি সন্ধিয়া 7:30 বজাৰ পৰা ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে। সি ঘৰত কৈ গৈছিল যে মা, মই অলপ দেৰিকৈ আহি আছোঁ। সেনেকৈ কৈ সি তাৰ লগত আৰু 2জন আছিল। এখন বাইকত সিহঁতে 3জন গৈছিল। ষ্টেচনলৈকে ওলাই যোৱা বুলি আমি গম পাইছোঁ। তাৰপিছত সি ঘৰত ঘূৰি অহা নাই। তাৰপিছত নাহিলে আমি 2-3 দিন অপেক্ষা কৰিলোঁ। তাৰপিছত আমি 4 আগষ্ট তাৰিখে আমি ৰঙিয়া থানাত এখন এজাহাৰ দিলোঁ। এজাহাৰখন দিয়াৰ পিছত ছাৰহঁতে অলপ বিচাৰ খোচাৰ কৰিলে। তাৰপিছত আজি 10 দিনমান হৈ গ'ল। তাৰপিছত আমি গম পাইছোঁ যে 2জন মৃতদেহ ছাৰহঁতৰ হাতত পাইছে। এতিয়া সেই 2জন মৃতদেহ আমাৰ ইহঁত 2জন বুলিয়ে আমি মানে সন্দেহ কৰিছোঁ, যিহেতু যোনখন বাইকত সিহঁত গৈছিল, সেই বাইকখন মানে বহুত বেয়া অৱস্থাত আমি পাইছোঁ। আৰু তাৰ কাৰণে আমি আজি ইয়াত আহিছোঁ, আমাক ফোন কৰি মাতিছে। এইটো ইমাছ আলীৰ দাদা আছে তাৰ লগত। কিন্তু আমি সিমান
গম পোৱা নাছিলোঁ। যোনদিনা ৰাতিপুৱা সি ভাগিনজন নহা আছিল, ৰাতিপুৱা অলৰেডি ফুৰিবও গৈছে, আমি দেখা পাইছোঁ আমাৰ ওচৰতে, বেছি দূৰত নহয় আমাৰ ঘৰ। ৰাতিপুৱা দেখাও পাইছোঁ ভাটিবেলা কিনি কিন্তু ভাগিনজনে ফোন মাৰিছে কিছু, কৈছে হেৰি মামী আমাৰ হেৰি বাবু নাই, কৈছে ক'ত গৈছে, কৈছে ক'ত গৈছে, মই চাই দে আগে পিছেও এনেকুৱাকৈ আহে, কিন্তু তিনিটা লগৰ লগত যাওঁ বুলি ক'লাক, এজন ঘৰত যাওঁ বুলি ক'লাক। তথাপিতো আমি ভাবি আছিলোঁ ক'ৰবাত গেলে নেকি, আজিকালি চেংৰা ছোৱালী কি বা হয়, ক'ত আহিব পাৰে বুলি বিশ্বাস কৰি আছিলোঁ। কিন্তু যেতিয়া মানে মোবাইলটো সদায় ফোন কৰি আছোঁ, ফোনটো লগা নাই। এতিয়া তাৰপিছত যি গম পালোঁ ষ্টেচনৰ এজন নাই বুলি, 2 দিন আমি অকলে নহা বুলি ভাবিছিলোঁ। তাৰপিছত যেতিয়া ষ্টেচনৰ ল'ৰাটো নাই, তেতিয়া বোলে 2জনে ক'ৰবাত আছে নেকি, এনেকুৱাকো ভাবি আছোঁ। এতিয়া আমিও ইমান মানে ডাঙৰ পৰিয়ালৰ মানুহ নহয়, দুখীয়া পৰিয়ালৰ মানুহ। জগৰিছে এনেই কেতিয়াবা গাড়ীত কাম কৰে, কেতিয়াবা 2 দিনমান বাহিৰত আছিল। দেউতাকো হাজিৰা কৰে, দেউতাকৰো একো অৱস্থা নাই। আমি তাৰমানে বিৰাট তাৰমানে ইমান মানে আমি সবল নহয় আৰু, আমি বিৰাট দুৰ্বল মানুহ, সেইকাৰণে হয়তো আমি কৰা নাই। এতিয়া অলপ আগত মই ভাবি তোৰ খবৰ ল'ম বুলি আহিছোঁ, আহোঁতে ফোনটো মাৰিলে মই ধৰিলোঁ যি এনেকুৱাকৈ ফোন মাৰিছে। বাজাৰ কৰা নাই কাৰণে